যিয়ে বুজি পায় ৰাইজৰ দুখ দুৰ্গতি তাকহে নাম থয় দুৰ্পতি। যিয়ে নকয় ৰাইজক লতি ঘটি লগাই দিয়ে সদগতি সিহে হ'ব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতি। তেনেদৰে মাননীয় প্ৰধানমন্ত্ৰীৰ নাম নৰেন্দ্ৰ। তেখেতে বিশ্বৰ ভিতৰত ভাৰতখন জিলিকাই ৰাখিব পাৰিলে তেখেতৰ মনত লাগে আনন্দ। তাকে বোলে নৰেন্দ্ৰ। দিগন্ত পবিত্ৰ হিমন্ত সকলোৱে মিলিজুলি এখন হৃদয়বান অন্ত্ৰ। সেইকাৰণে এবাৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নাম হিমন্ত। যাৰ এখন হৃদয়বান অন্ত্ৰ তাকহে মাক দেউতাকে নাম থয় হিমন্ত। সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা। সেইকাৰণে তেখেতে দুখমম বুজি পায় আমাক। যিজন মানুহে অসমৰ ৰাইজৰ দুখমম পায় বুজি সেইজন মানুহকে অসমৰ ৰাইজে বাৰে বাৰে পাতিব লাগে অসমৰ মুখ্যমন্ত্ৰী। যিজনে ভাবে মই খাম লুটিপতি মইহে বনিম কোটিপতি মই বুজি নাপাওঁ কাৰো দুখ দুৰ্গতি সেইজন মানুহক অসমৰ ৰাইজে কেতিয়াও পাতিব লাগে অসমৰ মুখ্যমন্ত্ৰী। তেনেদৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতা। ভৱেশ তেখেতৰ কোনো নাই পেচ। তেখেত মৰিগাঁও আহোঁতে দুজন ল'ৰাই অভাৰটেক কৰি তেখেতক কনভয়ত খুন্দিয়াই ধৰিছে তথাপিতো কাৰো ওপৰত কৰা নাই কেছ। তাকে বোলে ভৱেশ। জাগিৰোড সমষ্টি মন্ত্ৰী পীযুষ তেখেতে আনৰ পৰা নাখায় ঘোষ। প্ৰয়োজন পৰিলে নিজৰ টকা পইচা খৰচ কৰে ৰাইজক খুৱাই দিয়ে ডাঙৰ ডাঙৰ ভোজ। তাকে বোলে পীযুষ। মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত তেখেতে উপৰি সংদোষালীক ভিতৰি বৰ শান্ত। তাকে বোলে ৰমাকান্ত। মৰিগাঁও তিৱা কাউন্সিলৰ CM জীৱন তেখেতে ৰাইজৰ মাজত নুদুখুৱাই ৰাৱণ। তাকে বোলে জীৱন। আমি মৰমতে মাতো জীৱন দা। জীৱন দাই বোলে আহ একেলগে বহি খাওঁ একাপ গাখীৰৰ চাহ। তাকে বোলে জীৱন দা। চতিয়া বিধায়ক পদ্ম তেখেতে ৰাইজক কৰি দুখাই ভাল ভাল কৰ্ম। তাকে বোলে পদ্ম। মৰিয়নি বিধায়ক ৰূপজ্যোতি তেখেতে ৰাইজক নাখায় লুটিপুতি লগাই দিয়ে সদগতি। তাকে বোলে ৰূপজ্যোতি। ডিব্ৰুগড় বিধায়ক প্ৰশান্ত তেখেতে ৰাইজক সহায় কৰিব পাৰিলেহে তেখেতৰ মনত লাগে আনন্দ। তাকে বোলে প্ৰশান্ত। ডিব্ৰুগড় সাংসদ পবিত্ৰ মাঘেৰিতা গায়ত্ৰী মহন্ত গীয়েক। গায়ত্ৰী পবিত্ৰ মই একেলগতে কৈছোঁ। যাৰ এখন কোমল অন্ত তাকহে নাম থয় পবিত্ৰ। যাৰ মাত কথা মিঠা তেখেতেহে উপাধি লেখে মাঘেৰিতা। ঘনীয়েকৰ নাম গায়ত্ৰী। পবিত্ৰ ভাষণ দিনে ৰাতিয়ে শুনিলেও মনত নালাগে অশান্তি। তাকে বোলে গায়ত্ৰী। মহন্ত পবিত্ৰ ভাষণ শুনিলে মনতহে লাগে আনন্দ। তাকে বোলে মহন্ত। 10 5 15 নেদেখাটো বোলে অন্ধ। আজিলৈ মন্ত্ৰী বিধায়কৰ গুণৰ কথাই ইমান কৰিলোঁ সমাপ্ত।